উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষলে দি থকা নালাগে আহিবলে সপোনত আহা এবাৰ কাষলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে বয়ে যায় মায়া খানি তাই উভতি বাৰে বাৰে চাই কৈয়ে যায় গান কানে তাই হৃদয়ত ঠিকনা দি যায় তুমি আকা ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি থাকা আঘোণৰ দৰে নিয়ৰৰ চাদৰে বাকে দুইটা মিমিকে গাই দিলি ন আকু মানে গাবটো লাগিব ন নাগালেতো নহব ও লাটা মা হিমন্ত মামাক কপি মাইছ নি আকু এতিয়া যিটো পৰিস্থিতি হৈ আছে হিমন্ত মামাক কপি মাইবই লাগিব ন হিমন্ত মামাই তো আমাক চলাই আছে গুড মৰ্নিং স্যাৰ গুড মৰ্নিং তেনে মই দুটামান প্ৰশ্ন কৰি লওঁ তহঁতে একদম ফটাফট উত্তৰ দি যাবি মই কিবা ক'লেও তহঁতে নুশুনিবি ফটাফট উত্তৰ দিবি ঠিক আছে ওকে স্যাৰ নো টেনশন অনলি পেনশন ওকে তেনে ফটাফট ক ভাৰতৰ ৰাজধানী কি ভাৰতৰ ৰাজধানী হৈছে স্যাৰ ফটাফট গৰু কি উত্তৰ দিছ তই ফটাফট স্যাৰ ফটাফট অধপতনে মই কৈছো উত্তৰটো স্পীডত দিবি ফটাফট দিবি ফটাফটত মই এইটো বুজিছো তই কি বুজছা নামনো স্যাৰ আপুনি ফটাফট কৈ দিছে মই কলিও নাম নিবি নালায়াক কিটা মই কৈছো কি তহঁতে বুজছা কি এটা কথা আছে না গৰুৰ আগত টোকেৰি বাই গা মোৰ জোকেৰি ঘাঁহ খাই তাকে বুজিছো তহঁতে তেন্তে হ'ব মই কৈছো এবাৰ তহঁতে উত্তৰ ফটাফট নেদবি জলদি বা স্পীডত দিবি বুজছা না এতিয়া জলদি বা স্পীডত দিলি হ'ল না দুইটাই একেলগে দিবা লাগব এটা দিলি হ'ল দে ওকে স্যাৰ খুদক তেন্তে ক পানীৰ তলত উশাহ ল'ব পৰা জীৱটোৰ নাম কি মকাম স্যাৰ মকাম কি ক পানীৰ তলত উশাহ ল'ব পৰা জীৱাটোৰ নাম হৈছে স্যাৰ জলদি হে ভগৱান এইকেইটা তহঁতে উত্তৰে দিবা নালগে তহঁতে এবাৰ বিপৰীত শব্দ কৰিব লাগব পাৰিবি না মই বিপৰীত শব্দ মাতাত স্যাৰ পাকৈ লেটিনত কিমান বিপৰীত শব্দ মাতলো ঠিক নাই লেটিনত বিপৰীত শব্দ কেছটো কি মই আগবা গেলি লেটিনত সোমাই থাকলি কাবাত যদি আগা লাগে কি লেটিনৰ বাহিৰৰ পৰা ঠিকে থাকে হৈছি না তেতিয়া মই কওঁ নাই কি কয় কি খাচলি মই বোলো একো খোৱা নাই তেমকাই মই বিপৰীত শব্দ মাতি থাকো অলগত হ'ব দে যেনকে পাৰা বিপৰীত শব্দ কৈ গেলি হ'ল এইডাল ফাল্টু নকৰিবি ময়ো নামটো তহঁতেও নাম দিবি অনলি বিপৰীত শব্দ কম তাৰ তহঁতে বিপৰীত শব্দটো কৈ গেলে হ'ল প্ৰথম শব্দটো হৈছে ঘৰ ঘড়ী মোৰটো স্যাৰ হে ভগৱান হে কুত্তা কিটা কুত্তি কিজনী স্যাৰ হে তেৰি উলা বুলি কৈছো নাই উলা নুলা বুলি কৈছে নাই নুলা হে তেৰি কেনেকে বুজাও এইকেইটাক বিপৰীত শব্দ শেষ হ'ল আৰু বিপৰীত শব্দ নকওঁ খতম বিপৰীত শব্দ শেষ হোৱা নাই আৰু ক'ব চাই স্যাৰ কৈ যাওক মই ক্লাছে নকৰিম কিন্তু এতিয়া স্যাৰ ক্লাছ কৰিব বুটা এতিয়া মাৰি পেলাম বুলি কৈছো নাই মাৰি পেলাম তহঁতক এতিয়া মই জিন্দা কৰি দিব স্যাৰ এতিয়া আমাক চুপ থাক একদম চুপ নকবি একো কথা ক যিমান পাৰা কথা ক'ব দিছি স্যাৰে আমুক তামুক যি পাৰা তাকে বক মই যাম গৈ বুজিছ মই নোৱাৰিম তহঁতক ক্লাছ কৰিব স্যাৰে আহিব হেম পাই স্যাৰে আমাক ক্লাছ কৰিব পাৰে এটা কাম কৰো মই কিবা এটা উল্টাকে কওঁ সিহঁতে চিধা কৰি কিবাকে বুজিব পাৰে ক্লাছ কৰিম স্যাৰে ক্লাছ নকৰে মানে স্যাৰ আমি যাওঁ বিপৰীত শব্দ শেষ হনাই বিপৰীত শব্দ শেষ হৈছে আহিছে না ফৰ্মত ঠিক আছে বিপৰীত শব্দ শেষ হৈছে স্যাৰ কেনে পালে বিপৰীত শব্দ তহঁতৰ খোলাটোৰ ভিতৰত ঢিউচো নাইয়ে যি পা তাকে বকা ঘটিটো মাতছা তহঁতে এইবাৰ ক সৰ্বপ্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ফাল্টুমি নকৰিবি ভালকে উত্তৰ দে মোৰতো সৰ্বপ্ৰথম কৈছো প্ৰথমতে কোন হৈছিল মুখ্যমন্ত্ৰী দেখোন আন্দোলনে পাতি দিবি ইলেকশ্যনত লাগি গৈছে ভোট যাক ভোটটো দিবই লাগিব না ভোট দিয়াটো এটা আমাৰ চবতকে ডাঙৰ কৰ্তব্য এইটো দিয়াটো কোনো
বাছ এনে ইলেকশ্যনৰ কথা পাতে কোনটো চিনত কোনটো গোট এনে গমেই নাপায় তহঁতে জানা কোনটো চিনত কোনটো গোট কচোন মোক কোনটো চিনত কোনটো গোট আপুনিতো আপোনাৰ পাৱাৰ অপব্যৱহাৰ কৰিছে আপুনি মাষ্টাৰ হল বুলি যিটো প্ৰশ্ন কৰিব নোৱাৰিব ন আমি হিচাপ নাজনো ছাৰ আমি নিজে চিহ্ন বনাই লওঁ আমি খালি চিহ্ন ক'ব লাগে কওঁ লেটিনা কাটাত ভূত দিয়ক ভূত দিয়ক ভূত দিয়ক গৌনে গোৱাত ভূত দিয়ক ভূত দিয়ক ভূত দিয়ক বোলো পইতা চুৰাত ভূত দিয়ক ভূত দিয়ক ভূত দিয়ক তহঁতৰ মোৰ কিতাটো ভোট দিবলৈ দে আমাৰ মতটো ভোট দিলে নহ'ব ভোট দিবলৈতো মই কেইবাটাও সংগঠন বনাই থৈছো ন তালে গৈ পেলাই চটা ভোট দি আহিলে হ'ল বাছা মৰাণ নহয় কিতা দে হ'ব দে আজিলৈ ইমানতে সামৰিছোঁ ক্লাছটো তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষলে দি থকা নালাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তেন্তে ঠকনাৰ গতিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক পুষ্পা বেলেগক নেহি ভোট দেগা ডাইৰেক্ট হিমন্ত মামাক ভোট দেগা